মাইনে বোমা ল'বা দিছিল বোমা ল'ম বোমা দিছো বোমা কি দেও কিন্তু বোমা দেও এইটো ভাল হ'ব আপোনাৰ এইটো লাইনটো ভাল পাম এইটো বোমা ল'লেই ভাল হ'ব যদি এইটো হয় এইটো মই ছয়টা আছে এইটোত আপোনাৰ 200 টকা হ'ব কি দাম আৰু কিমান কি কিমান লাগিব 500 মান টকা লওঁ মাইনে দি আছে 500 টাকা না এইটো দিও এইটো এক পাতা এইটো এক পাতা দাও আৰু এটা দাও ফুলজারি এটা দাও 500 টাকা দিব এটা 400 টাকা দুটা আৰু এটা এখনি ন আৰু এখন আলগে ন ছাতি নলা ছাতি নাংগে দে ছাতি লাও আপনি ছাতিটো এনে দাম কিমান লাগবই ন দাম কিমান নলাই নেকি ছাতি আপোনাৰ এটো জৰা 5 টাকাকে হ'ব বহুত দাম কৈছে 5 টাকা বেছি হোৱা নাই দাদা এটো আমাৰ এতিয়া বৰ্তমান কি মাটি ছাতি বহুত মৰম কৰি তো বনাইছে আমাৰ গাঁৱৰ বস্তু এটো বনাইছে না এটো 5 টাকা হলে বহুত বেছি নহয় আপুনি 500 টাকাৰ বস্তু লৈছে এনেকে তো 5 টাকা বেছি নহয় আমি ললে ভালো ভাললে একো নাই এটো দি পেকিং কৰি কি করবি বোমা তুই দা ছাতি নলা এটা তো বয়া বুঝছনে তই 500 টাকা দিতে বোমাটো ললি কিন্তু এই তই 5 টাকা জৰা ছাতিটো তই নলা এটো আমার অসমৰ বস্তু এটো বস্তু তই কেন চা ভাই দীপাৱলী হল পোহৰৰ উৎসৱ হ্যাঁ তাতে তই বোমা জ্বলে ফেলে আনন্দ কি হবে হয় না নহয় আপনি কওকচোন এই চাকি বন্তি জ্বল তাহত তই আনন্দ কৰ চাৰিপিনে পোহৰ কৰি দি তই দীপাৱলীটো হৈছে পোহৰৰ উৎসৱ গতিকে দীপাৱলীত একচুয়ালি আপুনি দীপাৱলীত যেহেতু এটা আপুনি ছাতি দি বা আপুনি লাইটেৰে আপুনি মানে ৰঙিন কৰি পোহৰাই তোলক তাতো এটা কথা লাইটেৰে এইটো হল আমাৰ লাইটটো মানে সেই নহয় যিমান পাৰো আমি চাকি জ্বলে ফেলে আমি দীপাৱলীটো মানে পোহৰাই দিব লাগে আৰু আপোনাৰো ভুল নাই আপুনি ব্যৱহাৰ কৰিছে আপোনাৰ ফেমিলি আছে কিন্তু আমি এই বস্তুবিলাকে ব্যৱহাৰ কৰোঁ যিটো বস্তুৰ ফল আমাৰ মানুহৰ লগতে পশু পক্ষী জীৱ জন্তু সবৰে ক্ষতি হ'ব লগতে বায়ু প্ৰদূষণ শব্দ প্ৰদূষণ কথা প্ৰদূষণ এইটো নহয় যে আমি বোমা মাৰোঁতে এনজয় কৰিম আমি এইবাৰ আমি চাকি জ্বলে এনজয় কৰিম দীপাৱলী হ'ব না হ'ব আমি সকলোৱে মিলি আমি দীপাৱলী এইবাৰ চেলিব্ৰেট কৰিম অকল চাকি জ্বলাই ঠিক আছে হেপী দীপাৱলী যদি ভিডিওটো ভাল লাগিছে তেনেহলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব